Hello friends, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেললৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে CTET 7 জুলাই তাৰিখে হৈ গ'ল তাৰ অসমীয়া ভাষাৰ এনসাৰ কি সম্পৰ্কে আৰু আজি আমি আলোচনা কৰিম পেপাৰ 1 ল্যাঙ্গুৱেজ টোৰ এনসাৰ কিখিনি ইয়াত 121 নম্বৰ কোৱেশ্চনৰ পৰা এটা পেৰাগ্ৰাফ দিয়া আছিল সো আমি দেৰি নকৰি পুনপুনে ভিডিঅ'টো আৰম্ভ কৰিছো ইয়াত কি কৰিম অকল এনসাৰটোহে কৈ যাম আপোনালোকৰ নিজৰ সেটৰ লগত মিলাই চাব ইয়াৰ 121 নম্বৰ কোৱেশ্চনটো আছিল যে পাঠটোত উল্লেখ থকা তথ্যৰ আধাৰত তলত কোনখন আলোচনী বলাইৰাম হেনাপতিয়ে লেখা নাছিল বুলি ধৰিব পাৰি ইয়াত কি কৈছে বলাইৰাম হেনাপতিয়ে কি কৰা নাছিল কোনখন কি কৰা নাছিল আলোচনী তেও লেখা নাছিল বুলি ইয়াত কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 হাথৰি তেও কি কৰা নাছিল লেখা নাছিল আৰু যে 122 নম্বৰটো দি আছে যে বলাইৰাম হেনাপতিয়ে শিক্ষকতা কৰিছিল যে বলাইৰাম হেনাপতিয়ে কিমান বছৰ বয়স শিক্ষকতা কৰিছিল তোমাক কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 3 10 বছৰ বয়স কি কৰিছিল শিক্ষকতা কৰিছিল আৰু 123 নম্বৰ কোৱেশ্চনটো আছে পুস্তিকা অভিভাষণ আৰু আলেখক বাদ দি ওপৰত বলাইৰাম হেনাপতিয়ে লেখা কেইখন গ্ৰন্থৰ নাম উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 তিনিখন 124 নম্বৰ কোৱেশ্চনত কি দি আছে 124 নম্বৰ কোৱেশ্চনত দি আছে যে বলাইৰাম হেনাপতিয়ে কি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 1 জাতিবা লোকগীতৰ স্বৰলিপি প্ৰস্তুত কৰিছিল জাতিবা লোকগীতৰ কি কৰিছিল স্বৰলিপিও প্ৰস্তুত কৰিছিল আৰু 125 নম্বৰ কোৱেশ্চনত কি দিছে বলাইৰাম হেনাপতিৰ বিশেষ দখল থকা বিষয়টো হৈছে বলাইৰাম হেনাপতিৰ বিশেষ দখল থকা বিষয়টো অপচন নম্বৰ 1 টো শুদ্ধ হ'ব জাতিবা লোক সংস্কৃতি এবাৰ নেক্সট 126 নম্বৰ কোৱেশ্চনত কি দি আছে 126 নম্বৰ কোৱেশ্চনত দি আছে যে বলাইৰাম হেনাপতিক কোন চনত বনফুল বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 3 2011 চনত 127 নম্বৰ কোৱেশ্চনত কি দি আছে যে বলাইৰাম হেনাপতিয়ে তলৰ কোনটো অনুষ্ঠানৰ সভাপতিত্ব পদ অলংকৃত কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 4 তিবা সাহিত্য সভাৰ আৰু 128 নম্বৰ কোৱেশ্চনত কি দি আছে যে ওপৰৰ পাঠটোত মুখ্যভাৱে কি কালবাচক শব্দৰ অধিক ব্যৱহাৰ হৈছে যি পাঠটো দিয়া আছিল এটোত কি কালবাচক শব্দৰ ব্যৱহাৰ কৰা হৈছে এটো মোক কৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 3 হামিপ্য ফুড কালাৰ এবাৰ নেক্সট কোৱেশ্চনটো অৰ্থাৎ ইয়াত কি দিয়া আছিল আন এটা পেৰাগ্ৰাফ দিয়া আছিল আৰু পেৰাগ্ৰাফটোৰ পৰা কিছুমান কোৱেশ্চন দিয়া আছিল ইয়াত 129 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে ধমনী শব্দৰ অৰ্থ হৈছে ইয়াত ধমনী শব্দটোৰ অৰ্থ কি এটা কৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 ৰক্তবাহী নালী হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু 130 নম্বৰ কোৱেশ্চনটো দিছে আমাৰ দেহৰ সঁহাৰি কিহে নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 অক্সিজেন ইয়াত কি দিয়া আছিল এটা উক্তি এটা যুক্তি দিয়া আছিল পাঠটোৰ আধাৰত ইয়াত দিয়া আছিল যে ক নম্বৰটো দিছে যে দুটা প্ৰাণীয়ে কাজিয়া কৰা আৰু সাধাৰণভাৱে দৌৰি কৰি ফুৰাত কথা দুটা সম্পৰ্ক হুকিয়া প্ৰক্ৰিয়াৰে কি কৰিব কৈছে আমাক হুকিয়া প্ৰক্ৰিয়াৰে সম্পন্ন হয় এটো শুদ্ধ হ'ব উক্তিটো আৰু যুক্তিটোত কি দি আছে যে দুটা প্ৰাণীয়ে কাজিয়া কৰি পলাই আঁতৰি যোৱাটোৱে বিভিন্ন ধৰণৰ কলাই সমন্বিত হৈ কাৰ্য কৰে এটো শুদ্ধ হ'ব ইয়াত অপচন নম্বৰ 3 টো শুদ্ধ হ'ব অৰ্থাৎ ক আৰু খ দুয়োটাই শুদ্ধ হয় এবাৰ নেক্সট কোৱেশ্চনটো 132 নম্বৰ কোৱেশ্চনত কি দি আছে যে হৰমনে কি কৰে এটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 যে নিৰ্দিষ্ট লক্ষ্য অংগত থাকে হৰমন ক'ত থাকে নিৰ্দিষ্ট লক্ষ্য অংগত থাকে আৰু 133 নম্বৰ কোৱেশ্চনত কি দিছিল এড্ৰেনালিন নিহৰণ কৰে বা এড্ৰেনালিন যি নিহৰণ হয় তাৰ ফলত কি হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 3 যে হৃদয়ৰ ধপধপনি বাঢ়ি যায় এড্ৰেনালিনৰ ফলত আৰু 134 নম্বৰ কোৱেশ্চনত আছে শৰীৰৰ বিপাকীয় ক্ৰিয়া কিহে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে যে শৰীৰৰ যি বিপাকীয় ক্ৰিয়া থাকেটো কিহে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে এটো আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 যে কিছুমান ৰাসায়নিক পদাৰ্থ এটো কি কৰে পৰিচালনা কৰে আৰু নিয়ন্ত্ৰণ কৰে 135 নম্বৰ কোৱেশ্চনত কি দি আছে যে বিভিন্ন ধৰণৰ কলা সমন্বিত হৈ এনে কাৰ্য সম্পাদিত কৰে এই বাক্যটোৰ কি কালৰ ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 1 স্বৰূপ বৰ্তমান কালৰ এবাৰ নেক্সট কোৱেশ্চনটো 136 নম্বৰ কোৱেশ্চনত কি দি আছে 136 নম্বৰ কোৱেশ্চনত দি আছে যে ভাষা দক্ষতাই শিক্ষাৰ্থীক পাৰ্গত কৰে ইয়াত কি কৈছে ইয়াত পেডাগজিৰ কোৱেশ্চনখিনি দি আছিল 136 নম্বৰ কোৱেশ্চনৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 3 যে কেনেকৈ আৰু ক'ত কি ভাষাৰ ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান লাভ কৰাত কি কৰে ভাষাৰ দক্ষতাই শিক্ষাৰ্থীক পাৰ্গত কৰে 137 নম্বৰ কোৱেশ্চনত দি আছিল যে প্ৰাথমিক স্তৰৰ শিক্ষকে সাধাৰণভাৱে শিক্ষাৰ্থীক ছবি আঁকিবলৈ আৰু ৰং কৰিবলৈ উৎসাহিত দিয়ে কাৰণ
ই কি কৰে সহায় কৰে কোনটো ক্ষেত্ৰত সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 যে উত্তম অংগ সঞ্চালন দক্ষতা বৃদ্ধিত অৰ্থাৎ কি কৈছে ইয়াত ফাইন মটৰ স্কিলছৰ কথা কোৱা হৈছিল ইয়াত সো শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 138 নম্বৰ কোৱেশ্চনত আছে শিশুৱে তেতিয়া কাৰ্যকৰী ৰূপত ভাষা ক'বলৈ আৰম্ভ কৰে যেতিয়া তেওঁলোকে কি কৰে লাভ কৰে কোনটো লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 1 যে এগৰাকী দক্ষ শিক্ষক লাভ কৰে এগৰাকী দক্ষ শিক্ষকে কি কৰিব পাৰে ছাত্ৰ-ছাত্ৰীক কাৰ্যকৰী ভাষাৰ ভালকৈ ক'বলৈ আৰম্ভ কৰিবলৈ সহায় কৰে এবাৰ নেক্সট কোৱেশ্চনলৈ 139 নম্বৰ কোৱেশ্চনত কি দি আছে যে এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলৰ মাজত দলীয় আলোচনা বা গ্ৰুপ ডিসকাশন কৰিবলৈ দিছে আৰু তেওঁলোকৰ উচ্চাৰণ বানান আৰু আদি কি কৰিছে গুৰুত্ব দিয়া নাই তেওঁ শ্ৰেণীকোঠাত ডেছ অভিগম কি কৰিছে ব্যৱহাৰ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 4 যে সৈদ্ধান্তিক বা কনস্ট্ৰাকটিভ এপ্ৰোচ কি কৰিছে গ্ৰহণ কৰিছে 140 নম্বৰ কোৱেশ্চনত কি দি আছে 140 নম্বৰ কোৱেশ্চনত আছে এগৰাকী ভাষাৰ শিক্ষক হিচাপে তুমি মন কৰিলা যে পাঠ্যত ভাষা তোমাৰ শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট জটিল তুমি ভাষাটো সৰলীকৰণ কৰাৰ লগতে কি কৰিব তোমাৰ শিক্ষাৰ্থীসকলক অনুকূল বিষয়ৰ ক্ষেত্ৰত সম্যক হালহলনি কৰি দিলা তুমি কাৰ্যটোক কোৱা হয় কি কৰিছে তুমি কৰা কাৰ্যটোক কি বুলি কোৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 2 অভিযোজন অৰ্থাৎ এডাপ্টেশ্যন 141 নম্বৰ কোৱেশ্চনত কি দি আছে যে আজি ৰাজু অত্যন্ত সুখী কাৰণ তেওঁ বিদ্যালয়লৈ গৈছে তেওঁৰ পৰিয়ালৰ প্ৰথম যি বিদ্যালয়লৈ গৈছে তেওঁ পিতৃ-মাতৃকে ধৰি এই পৰিয়ালৰ কোনো সদস্য আজিলৈকে স্কুলত কি কৰে নাম ভৰ্তি কৰিব পৰা নাই বা কৰিবলৈ পোৱা নাই গতিকে ৰাজু হৈছে কি ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 1 যে প্ৰথম প্ৰজন্মৰ কি কয় প্ৰথম প্ৰজন্মৰ স্কুললৈ যোৱা ব্যক্তি হ'ব সো শুদ্ধ উত্তৰ অপচন নম্বৰ 1 এবাৰ 142 নম্বৰ কোৱেশ্চনটোলৈ 142 নম্বৰ কোৱেশ্চনত দিছে তুমি পঢ়াবলৈ গৈ দেখিলা যে পাঠ্যপুথিত ছবি আৰু পদ্যৰ আৰম্ভ হৈ বৰ্ণ শেষ হৈছে ইয়াত কি কৰিছে কিহেৰে আৰম্ভ হৈছে ছবি আৰু পদ্যৰে আৰম্ভ হৈ বৰ্ণত কি হৈছে শেষ হৈছে সো এটো কোনটো অভিগমনৰ কথা কৈছে ইয়াতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টপ ডাউন এপ্ৰোচৰ ইয়াত প্ৰয়োগ হৈছে অৰ্থাৎ অধমুখী ইয়াত ওপৰৰ পৰা তললৈ আহিছে এবাৰ 134 নম্বৰ কোৱেশ্চনত কি দি আছে যে যেতিয়া কোনো বিধি ব্যৱস্থা অনুসৰণ নকৰি ভাষা এটা স্বাভাৱিকভাৱে শিকা হয় তেতিয়া ইয়াক কোৱা হয় কি কৰিছে যেতিয়া কোনো বিধি ব্যৱস্থা অনুসৰণ নকৰি ভাষা এটা স্বাভাৱিকভাৱে কোৱা হয় তেতিয়া ইয়াক কি বুলি কোৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 একুৱেজিয়েশ্যন অৰ্থাৎ আহৰণ বুলি ক'ব পাৰি এবাৰ নেক্সট 144 নম্বৰ কোৱেশ্চনত কি দি আছে শিক্ষাৰ্থীয়ে যুগ্মভাৱে বা গোট বান্ধি সামূহিকভাৱে সমস্যা সমাধান কৰিব পৰাটো দেশৰ গুৰুত্বপূৰ্ণ বিশেষত্ব ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 1 যোগাযোগমূলক ভাষা প্ৰয়োগ এবাৰ নেক্সট কোৱেশ্চন 145 নম্বৰ কোৱেশ্চনত কি দি আছে যে প্ৰদূষণৰ বিষয়ে পাঠদান পৰিকল্পনা এটা প্ৰস্তুত কৰি থাকোতে তোমাৰ প্ৰথম পদক্ষেপটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 4 লক্ষ্য নিৰ্ধাৰণ কৰা 146 নম্বৰ কোৱেশ্চনত আছে এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক পানীৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ দিছে ইয়াত কি কৰিছে পানীৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ দিছে তেতিয়া শিক্ষাৰ্থীসকলক বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ শ্ৰেণীত এই বিষয়ে হোৱা আলোচনাবোৰৰ বিষয়ে আলোচনা কৰিবলৈ ধৰিলে তাৰ পাছত তেওঁলোকে কি কৰিলে বানপানীৰ বিষয়ে পেৰাগ্ৰাফটো লিখিবলৈ আৰম্ভ কৰিলে এটো কিহৰ উদাহৰণ হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 যে পাঠ্যক্ৰম অতিক্ৰমী ভাষা অৰ্থাৎ ল্যাঙ্গুৱেজ এক্ৰছ কাৰিকুলাম এবাৰ নেক্সট 147 নম্বৰ কোৱেশ্চনত দি আছে যে তুমি এনে এখন গাঁৱত জন্ম হলা য'ত সকলোৱে হিন্দী ভাষা কয় আৰু স্কুললৈ নোযোৱালৈ তুমি হিন্দী ভাষাত কথা ক'বলৈ শিকি গলা তাৰপিছত কি হ'ল যে পাছত স্কুললৈ গৈ তুমি ইংৰাজী সংস্কৃত হিন্দী আৰু উৰ্দু ভাষা ক'বলৈ আৰম্ভ কৰিলা এতিয়া তুমি হলহলীয়াকৈ ইংৰাজী ভাষাত কথা ক'ব পাৰা এতিয়া তোমাৰ প্ৰথম ভাষাটো কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 ইয়াত কি হৈছে প্ৰথম ভাষা আমি প্ৰথম ভাষা যেটো শিকিছিলো হিন্দী সো এটো হ'ব শুদ্ধ উত্তৰ হিন্দী এবাৰ নেক্সট 148 নম্বৰ কোৱেশ্চনত কি দি আছে 148 নম্বৰ কোৱেশ্চনত দি আছে এগৰাকী শিক্ষকে বাস্তৱ জীৱনৰ সৈতে জড়িত ছাতি ৰেইনকোট স্ক্ৰুড্ৰাইভাৰ আদি সামগ্ৰী কিছুমান শ্ৰেণীকোঠালৈ আনিলে আৰু হেবোৰৰ বিষয়ে শিক্ষাৰ্থীসকলক কি কৰিলে 2-3টা বাক্যত ব্যাখ্যা আগবঢ়াই গ'ল শ্ৰেণীকোঠালৈ শিক্ষকে লৈ অনা বস্তুবোৰ পৰিভাষিকভাৱে কোৱা হয় এই যি শ্ৰেণীকোঠাত বস্তুবোৰ আনিলে এই বস্তুবোৰক আমি কি বুলি ক'ব পাৰিম ইয়াৰ শুদ্ধ উত্তৰটো অপচন নম্বৰ 4 ইয়াক ৰিয়েলিয়া বুলি কোৱা হয় অৰ্থাৎ বাস্তৱ সামগ্ৰী বুলি কোৱা হয় আৰু 149 নম্বৰ কোৱেশ্চনত দি আছে শ্ৰেণীকোঠাত কালৰ বিষয়ে ধাৰণা দিবৰ বাবে একেজন মানুহৰে কি কৰিলে দুখন ছবি ব্যৱহাৰ কৰিছা এখন 15 বছৰ আগত আৰু এখন
এতিয়া তোলা তুমি তেখেতক অতীত বৰ্তমান অৱস্থিত অভ্যাসৰ আদিৰ বিষয়ে কিছু কথা ক'লা এতিয়া তুমি ব্যৱহাৰ কৰিছা কোনটো ব্যৱহাৰ কৰিছে ইয়াতে ইয়াৰ শুদ্ধটো অপচন নম্বৰ 3 যে শিক্ষণমূলক ব্যাকৰণ অৰ্থাৎ পেডাগজিক্যাল গ্ৰামাৰ ইয়াত ব্যৱহাৰ কৰা হৈছে হেমাইছো নেক্সট অৰ্থাৎ আজি ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চনলৈ ইয়াত দি আছে এগৰাকী শিক্ষকে এটা শ্ৰেণী বা পাঠ্যক্ৰমৰ শেষ কৰাৰ পাছত শিক্ষাৰ্থীয়ে আহৰণ কৰিবলগীয়া জ্ঞান দক্ষতা আৰু মনোভংগী বুজিবলৈ ব্যৱহৃত পৰিভাষাটো আমি কি বুলি ক'ব পাৰিম ইয়াৰ শুদ্ধটো অপচন নম্বৰ 1 যে শিকন পৰিণত অৰ্থাৎ লাৰ্নিং আউটকামছ বুলি ক'ব পাৰিম সো বন্ধুসকল আজি ভিডিঅ'টোত এই 30টা কোৱেশ্চন আলোচনা কৰিলোঁ আৰু মনত ৰাখিব এইটো কোনো অফিচিয়েল এনসাৰ কি নহয় ইয়াত আনঅফিচিয়েল এনসাৰ কি হয় দুই এটা কোৱেশ্চন ইফাল হ'ব পাৰে সো আপোনালোকে অফিচিয়েল এনসাৰ কি হোৱাৰ পিছত ভালকৈ মিলাই চাব পাৰিব সো আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ